সকলোকে নমস্কাৰ জনাইছোঁ। যতীন্দ্ৰৰ নতুন মুভি ৰাঘৱ নিশ্চয় আপোনালোকে কিছুমানে হয়তো চাইছে, কিছুমানে হয়তো নাই চোৱা। কোনে কোনে চালে বা কোনে কোনে নাই চোৱা কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। আহক আজি ৰাঘৱৰ টোটেল কালেকশ্যন বৰ্তমানলৈকে কিমান হৈছে বক্স অফিচত আমি সবিশেষ চাৰ্চ কৰি আপোনালোককো দেখুৱাওঁ, লগতে আমিও চাওঁচোন কি হৈছে ৰাঘৱৰ বৰ্তমান কাহিনী। এতিয়া আমি প্ৰথমতে গুগলত যাব লাগিব। গুগলৰ গৈ পেলাই আমি ফাৰ্ষ্ট চাৰ্চ কৰি দিছোঁ ৰাঘৱ আছামিজ মুভিজ টোটেল বক্স অফিচ কালেকশ্যন বুলি চাৰ্চ কৰি দিলোঁ। ইয়াতে ওপৰত কিন্তু ৰঘুপতিখনে আহিছে দেই, কিয় আহিছে নাজানো বাৰু। ইয়াতে দেখিবলৈ পাইছে ৰাঘৱ আছামিজ মুভি বক্স অফিচ কালেকশ্যন। আমি ফাৰ্ষ্ট অপশ্যনটোত ক্লিক কৰি পেলাই স্ক্ৰলটো অলপ তললৈ ডাউন কৰিলোঁ। ইয়াতে দেখিবলৈ পাইছে ৰাঘৱ আছামিজ মুভি বক্স অফিচ কালেকশ্যন। ইয়াতে কিবা কিবি ডিটেইলছ দিয়া আছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে চিনেমাখন ডাইৰেক্টৰ হৈছে যতীন বৰা আৰু লিখিছিলে অভিজিত ভট্টাচাৰ্যই। আৰু নেক্সট তললৈ যদি আমি আহোঁ ৰাঘৱ আছামিজ মুভি বক্স অফিচ কালেকশ্যন, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ৰাঘৱৰ কিমান কালেকশ্যন বৰ্তমানলৈকে হৈছে। ফাৰ্ষ্ট ডে 27 অক্টোবৰ 2023, অৰ্থাৎ প্ৰথম দিনা ৰাঘৱৰ কালেকশ্যন হৈছে 30 লাখ টকা। ছেকেণ্ড ডে 28 অক্টোবৰ 2023, সেইদিনাখনো 30 লাখ সমান বা দুই দিনাই। থাৰ্ড যিদিনাখন আছিলে সেইদিনাখন 29 অক্টোবৰ, সেইদিনাখনৰ কালেকশ্যন শ্ব' কৰা নাই ইয়াত। আৰু 4 নম্বৰ দিনাখন যিমানখিনি কালেকশ্যন হৈছিলে সেইখিনিও শ্ব' কৰা নাই, অৰ্থাৎ 30 অক্টোবৰ দিনাখন। আৰু বৰ্তমানলৈকে 60 লাখ টকাৰ ৰাঘৱৰ ব্যৱসায় হৈছে। এতিয়া আমি মূল কথাটোলৈ আহোঁ। যতীন বৰাক সৰুৰ পৰাই দেখি আহিছোঁ আৰু তেওঁৰ অভিনয় চাই আমি এতিয়া বৰ্তমান ডাঙৰ হৈছোঁ আৰু তেওঁৰ অভিনয় ভাল পাওঁ। কিন্তু মেইন কথাটো হ'ল যতীন বৰা এজন সুবিধাবাদী মানুহ। তেওঁ সময়ত বদলি হৈ যাব পাৰে। তেওঁ এটা সিদ্ধান্ত নহয় লাইফটোত সদায়, তেওঁ কেইবাটাও সিদ্ধান্ত লয়। আজি যদি এটা সিদ্ধান্ত লয় তেওঁ কাইলৈ সিদ্ধান্তটো সম্পূৰ্ণৰূপে বদলি হৈ যায়। সেইবাবে হয়তো যতীন বৰাই নিজে অনুতপ্ত কৰিব পাৰিছে আৰু তেওঁ অলৰেডি প'ষ্ট কৰিছে, মোক যদিও বেয়া পায় তথাপিও ৰাঘৱ ফিল্মখন চাওক আপোনালোকে। তো আমিও ফিল্মখন চালোঁ। আপোনালোকেও অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো জীয়াই ৰখাৰ স্বাৰ্থত ফিল্মখন চাবলৈ যাব পাৰে যদি আপোনালোকে ইচ্ছা কৰে। তো আজিলৈ ভিডিঅ'টো ইমানে আছিলে।